নমস্কাৰ, মই তুলসীপ্ৰিয়া বৰলৈ, CEO তাক্ষশিলা স্কুল অফ চিভিল সাৰ্ভিসেছ। বৰলেণ্ড ইউনিভাৰ্চিটিত প্ৰথমবাৰৰ বাবে আমি ষ্টাডি চেণ্টাৰ ষ্টাৰ্ট কৰিলোঁ। 30 ষ্টুডেণ্টেৰে স্পন্সৰ্ড এইটো এটা কোৰ্চ হয়। বৰলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰ যিখিনি কলেজেছ আছে তাৰ যদি ভাল ষ্টুডেণ্টে বা চিভিল সাৰ্ভিসেছৰ কাৰণে ইণ্টাৰেষ্টেড কোনোবা ষ্টুডেণ্টে যদি আহিব বিচাৰে, আকৌ নতুনকৈ এডমিশ্যন ল'ব বিচাৰে, তেওঁলোকে আমাৰ ৱেবছাইট তাক্ষশিলাৰ ৱেবছাইটটো চেক কৰিলে হয়। তাত আমি মান্থলি আমাৰ এটা স্ক্ৰিনিং টেষ্টৰ আমাৰ ব্যৱস্থা থাকে। তেওঁলোকে স্ক্ৰিনিং টেষ্টত যদি কোৱালিফাই কৰে তেতিয়ালৈকে তেওঁলোকে কলেজৰ আণ্ডাৰত এইটো ফিজ ষ্ট্ৰাকচাৰতে তেওঁলোকে, এইটো সামান্য এটা ফিজ হয়, এইটো ফিজৰ ষ্ট্ৰাকচাৰতে তেওঁলোকে আমাৰ তাত ক্লাছেছবিলাক আৰম্ভ কৰিব পাৰিব। আৰু মই ৰিকুৱেষ্ট কৰিম অথৰিটিৰ কাৰণে, বৰলেণ্ড ইউনিভাৰ্চিটি অথৰিটিক এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি তাৰপিছতো বাহিৰৰ আপোনালোক কোনোবা ইণ্টাৰেষ্টেড যদি ষ্টুডেণ্ট আহি যায়, তেওঁলোকক আপোনালোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰতে এনৰোল কৰাৰ কাৰণে ছাৰ এটা ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকক এইটো সুবিধা দিয়ক। আৰু আপোনাৰ লগত যোগাযোগ কৰিলে আমাৰ বহুত বেছি আমি চেষ্টা কৰি আছোঁ যে এক্সক্লুচিভলি ফৰ UPSC হয় আমাৰ ইনষ্টিটিউটটো। তথাপিও যিহেতু আমাৰ অসমত এতিয়া APSC এটা হাৱা এটা আছে, APSCৰ প্ৰতি বেছি টান আছে ল'ৰা ছোৱালী, গতিকে আমি UPSCৰ লেভেলত আমি তেওঁলোকক প্ৰিপেৰেশ্যন কৰাইছোঁ, যাতে তেওঁলোকে APSCও ক্লিয়াৰ কৰিব পাৰে, লগতে তেওঁলোকে নেশ্যনেল ৱাইজ যিখিনি এক্সাম আছে তাতো তেওঁলোকে এপিয়াৰ কৰিব পাৰে। গতিকে তাক্ষশিলা স্কুল অফ চিভিল সাৰ্ভিছ আমাৰ নিজৰ হোষ্টেলো আছে। যদি আমাৰ এক্সামত যদি ভাল মাৰ্কছ পাই পেলাই কোনোবাই স্ক্ৰিনিং টেষ্টত আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে তেওঁলোকক আমি অফলাইন আপোনালোকে গুৱাহাটীত আহিও কৰিব পাৰে। আৰু আমি এইটো কথা দিওঁ যে যিসকলে আৰ্থিকভাৱে তেনেই দুৰ্বল, তেনে শ্ৰেণীৰ যদি ভাল ল'ৰা ছোৱালীও আছে, তেওঁলোকে পিছহুমুখি থাকিব নালাগে। তাৰ বাবে সহায় কৰিবৰ কাৰণে তাক্ষশিলা স্কুল অফ চিভিল সাৰ্ভিসেছ সদায় প্ৰস্তুত। আগতেও আমি কৰি আহিছোঁ এইখিনি সহায়, আজিও কৰিম। গতিকে যদি কোনোবা মনতে ভাবি আছে যে APSC আৰু UPSC কৰিম, কিন্তু টকা পইচাৰ হেৰিৰ কাৰণে অভাৱৰ কাৰণে কৰিব পৰা নাই, মই তেনে ষ্টুডেণ্টক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। কাৰণ পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ টকা পইচা বাধা হ'ব নালাগে বুলি ভাবিছোঁ, আৰু এইটো আমাৰ এটা সামাজিক দায়বদ্ধতা। গতিকে ধন্যবাদ। শেষলৈ আকৌ এবাৰ ধন্যবাদ দিব বিচাৰিছোঁ বৰলেণ্ড ইউনিভাৰ্চিটিত। বৰলেণ্ড ইউনিভাৰ্চিটিৰ দৰে আমাৰ কেইবাখনো ইউনিভাৰ্চিটি আৰু কলেজৰ লগত আমাৰ ষ্টাডি চেণ্টাৰ চলি আছে, আৰু মই ভাবোঁ যে ভৱিষ্যতে আৰু আগলৈও মানে এইবিলাক ষ্টাডি চেণ্টাৰবিলাক খুলি যাব পাৰোঁ আমি, যাতে ল'ৰা ছোৱালীয়ে বিশেষকৈ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে এইখিনি সুবিধা পাব পাৰে। থেংক ইউ। কি কয়? ইয়াতে প্ৰথমবাৰৰ বাবে কৰা হৈছে এইটো। বৰলেণ্ড ইউনিভাৰ্চিটিয়ে যিটো আজি ইনিচিয়েটিভ লৈছে, এইটো ফ্ৰী UPSC APSC বুলি নহয়, ফ্ৰী একেবাৰে নহয়, ষ্টুডেণ্টৰ কাৰণে ফ্ৰী হ'ল, কিন্তু তেওঁলোকৰ হৈ পেলাই তেওঁলোকৰ ফিজটো ইউনিভাৰ্চিটিয়ে পে' কৰি আছে। গতিকে এইটো ফ্ৰী একেবাৰেই নহয়, সেইটো ভাবিব নালাগে তেনেকৈ। ষ্টুডেণ্টৰ কাৰণে ফ্ৰী আৰু